আসলতে আমি দেখোঁ যে ষ্টুডেণ্ট লাইফত আমি বহুতখিনি হবিজ ফ'ল' কৰোঁ গান গোৱা ভাল পোৱা মানুহে গান গায় আৰ্ট কৰি ভাল পোৱা মানুহে আৰ্ট কৰে কিন্তু কিছুমান এনেকুৱা ষ্টুডেণ্টছো আছে যোনে নিজৰ পঢ়া শুনাও কৰে নিজৰ টেলেণ্টছখিনিকো ফুলফিল কৰে তাৰ উপৰিও ছ'চিয়েল ৱৰ্কত ইণ্টাৰেষ্টেড হয় কিয়নো আমি জানো যে আমি এই ছ'চাইটিখনৰ এটা পাৰ্ট হয় আমি নকৰিলে কোনে কৰিব আমি বহুত ইজিলি চৰকাৰখনক ব্লেম কৰি দিওঁ যে চৰকাৰে এইটো কৰা নাই সেইটো কৰা নাই বা ষ্টেক হোল্ডাৰ্ছখিনি এইটো কাম কৰা নাই কিন্তু আমাৰ যোনটো বেছিক ৰেছপনচিবিলিটি সেইটো ফুলফিল কৰিবৰ বাবে মই আমাৰ এই অৰ্গেনাইজেশ্যনটোৰ থ্ৰুদি কাম কৰি আছোঁ কিমান ষ্টুডেণ্টক দিছা আজি আমি নাজিৰা সমষ্টিৰ পৰা 10জন বিদ্যাৰ্থীক আমি স্কলাৰশ্বিপটো দিবলৈ সক্ষম হৈছোঁ 10জনৰ ভিতৰত বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীও আমাৰ মাজত ইয়াত আছে নাজিৰা কলেজৰ 4th ছেমিষ্টাৰৰ এজন ছাত্ৰ আছে পৰাণ তেওঁ বিশেষভাৱে সক্ষম আমাৰ আৰু বহুত ষ্টুডেণ্টছ আছে অনুপ্ৰতিম দেৱ শৰ্মা আছে তেওঁ বহুত এজন মেধাৱী ছাত্ৰ তেওঁ IIT দিল্লীত অধ্যয়ন কৰি আছে বাট হি ইজ এ ডিফাৰেণ্টলি এবল্ড পাৰ্চন So just to mention both of them আৰু আমি তেওঁলোকৰ লগতে এটা ফেৰি ফাউণ্ডেশ্যন আছে য'ত আমি 50 গৰাকী মহিলা খেলুৱৈ ফুটবল প্লেয়াৰ্ছ আমি দিল্লীত তেওঁলোকক দিনে ৰাতিয়ে প্ৰশিক্ষণ দি আছোঁ সেই ফাউণ্ডেশ্যনটোকো আমি আজি স্কলাৰশ্বিপ দিছোঁ ফাণ্ড দিছোঁ তো সেই তেনেদৰে আমি আজি 10জনকৈ ল'ৰা ছোৱালী কিডছ কেম্প স্কুল নমাটিৰ পৰা দিছোঁ গুৰুকুল স্কুলৰ পৰা দিছোঁ ৰামানুজন জুনিয়ৰ কলেজ নগাঁৱত অধ্যয়ন কৰি থকা এগৰাকী ছাত্ৰী ইয়াত নীটৰ এছপিৰেণ্ট হয় এতিয়া তেওঁলোকক যদি আমি স্কলাৰশ্বিপ দিওঁ আগৰ সময়ত গৈ পেলাই তেওঁলোক যদি ডাঙৰ মানুহ ভাল মানুহ হয় ডক্টৰ হয় ইঞ্জিনিয়াৰ্ছ হয় বা যিও হয় আমাৰ নাজিৰাখনৰ কাৰণে ভাল হ'ব দিয়কচোন এনে কিছুমান ল'ৰা ছোৱালী পঢ়ে আমাৰ NGOটোত ভাৰতৰ 10খন ৰাজ্যত আমাৰ টীম আছে দিল্লীত আছে হাৰিয়ানাত আছে মহাৰাষ্ট্ৰত আছে অন্ধ্ৰপ্ৰদেশত আছে বিহাৰত আছে ৱেষ্ট বেংগলত আছে নৰ্থ ইষ্টৰ ষ্টেটছ কেইখনমানত আছে আমাৰ অৰ্গেনাইজেশ্যনটোৰ ফাণ্ডা আৰু ম'টটো বহুত চিম্পল যে আমাৰ যদি কিবা আমাৰ সমাজৰ কাৰণে কৰিবলৈ মন আছে আমি কৰিব লাগে আমি গোটেইখিনি ষ্টুডেণ্টছ হয় না আমাৰ ওচৰত ডাঙৰ ফাণ্ডছ আছে না আমাৰ ওচৰত বেছি পইচা আছে কিন্তু আমাৰ গোটেই অৰ্গেনাইজেশ্যনটো আমি এটা পকেট মানি মডেলত চলাই আছোঁ আমাৰ ষ্টুডেণ্টছখিনি আমাৰ পেৰেণ্টছৰ পৰা পকেট মানি পাওঁ আমি ইণ্টাৰ্ণশ্বিপ কৰি পেলাই পইচা পাওঁ কিছুমানে পাৰ্ট টাইম জব কৰি পইচা পায় কিন্তু তাৰ পৰা এটা অংশ বচাই আমি আমাৰ সমাজৰ কল্যাণৰ বাবে আমি এইটো আগবঢ়াই দিওঁ ভৱিষ্যত পৰিকল্পনা কি আছে তোমালোকৰ আমাৰ ভৱিষ্যত পৰিকল্পনা এইটো যে এতিয়া আমি সৰু সুৰাকৈ খোজকৈ আগবাঢ়ি গৈ আছোঁ আমি আমাৰ অৰ্গেনাইজেশ্যনটো সংযুক্ত ৰাষ্ট্ৰৰ এটা মেম্বাৰ হয় তো আমি সেই ইউনাইটেড নেশ্যনছৰো প্ৰজেক্ট কিছুমান কৰিম আমাৰ নাজিৰাত আমাৰ পাৰ্থদা আছে পাৰ্থপ্ৰতিম বৰা তেওঁ আমাৰ এনভাইৰনমেণ্ট স্বচ্ছ ভাৰতৰ লগত জড়িত হৈ নাজিৰাত ইমান ধুনীয়াকৈ ৱেষ্ট ছেগ্ৰিগেশ্যনৰ কামবোৰ কৰি আছে তো আমি তেনেকৈ এডভান্স লেভেলত গৈ পেলাই অলপ আউট অফ দ্য বক্স কিছুমান কাম কৰিবলৈ বিচাৰি আছোঁ